वेलकम बैक टू आवर चैनल आशा करूँ आपलोकर ভাল আমাৰো ভাল আৰু আজি বহুত দিনৰ মূৰত ইভিনিং সোনকালে অফিসৰ পৰা আহিলোঁ আৰু ডিকিৰো সোনকালে কাম শেষ হ'ল কাৰণে আজি ভাবিলোঁ অলপ ক'ৰবাত ওলাই যাওঁ কাৰণ বহুত দিনৰ পৰা ইভিনিং ক'তো ওলাই যোৱা হোৱা নাছিলে কাৰণ ইয়াতে লকডাউন 5টা বজাতে লাগি আছিলে তো এতিয়া যেহেতু 8টা বজাৰ পৰা লকডাউন হ'ল তো আজি ভাবিলোঁ ফাইনেলি যাওঁ অলপ ওলাই যাওঁ আৰু এতিয়া ডিকিও ৰেডি হৈ ওলাইছে ময়ো ওলালোঁ সেইকাৰণে ভাবিলোঁ ওলাই যাম যিহেতু এটা কিয়নো এটা ভিডিঅ' এটা নকৰোঁ কিয় তো সেইকাৰণে ভিডিঅ' এটাও কৰা হ'ব আৰু লগতে অলপ ওলাই যোৱাও হ'ব আৰু সৰু সুৰাকৈ বস্তু কিনিবলগীয়া আছিলে যদি ঠিকে থাকে পাওঁ তেনেকৈ বস্তুবোৰ অৱশ্যে ল'ম আৰু ডিকি তুমি কি কৰি আছা মই মাছটো আইৰণ কৰি আছোঁ তুমি আইৰণ কৰি নিদিলা আকৌ মই মাছটো আইৰণ কৰি আছোঁ তুমি মাছখনকো আইৰণ কৰিবানে এতিয়া মাছখন ধুইছি দিলা আজি ধোৱাৰ পিছত অলপ আইৰণ কৰিব লাগিব মানে মাছটো আইৰণ কৰে নে মই আজি তোমাক ফাৰ্ষ্ট টাইম দেখিছোঁ মাছ আইৰণ কৰা তোমাৰ হৈছে নে এতিয়া মাছ ৰুমাল আইৰণ মাছ ৰুমাল আইৰণ কৰা হৈছে নে অল সেট বলা এতিয়া নহ'লে আৰু লকডাউন হ'বই এতিয়া আমি যাওঁ আৰু আপোনালোককো ভাবিলোঁ লগতে লৈ যাওঁ ঠিক আছে ভিডিঅ'টো চাই থাকক আমি কলৈকে যাওঁ qui se dessine jamais ne s'efface. Rien ne durcit, les souvenirs se remplacent. Quand la vie nous rattrapera, on aura gagné cette histoire. ক'ত এই দিনটোৰ ওপৰতে ৰ'দখনত ওলাই আহিলোঁ আজি একো নাই অলপ পিছত চোন লকডাউন দিবই হ'ল Comme avant. Le jour qui passe, c'est la nuit qui nous appelle, son rythme nous entraîne. Finally, আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোহি এণ্ড য়েছ বহুত ভাল লাগিছে বিৰাট ভাল লাগিছে ইমান দিনৰ মূৰত ইমান মাহৰ মূৰত মলটো খুলিছে এণ্ড য়েছ আমি এতিয়া সোমাই গৈ আছোঁ মলটোৰ ভিতৰলৈকে চাওক কিমান ধুনীয়া মানে কি ক'ম আৰু বহুত ভাল লাগিছে আজি ওলাই আহি আৰু খোলা যে মলটো সেইকাৰণে বেছি ভাল লাগিছে আৰু এতিয়া আমাৰ ইয়াতে চিকিউৰিটি চেক হ'ব তাৰপিছত আমি সোমাব পাৰিম ভিতৰলৈকে কোভিড ৰিপৰ্ট ভেকচিন লোৱা ৰিপৰ্ট দেখালোঁ আমি কি যে নাটক হৈছে মলবোৰত আহিবৰ কাৰণে এতিয়া কোভিড ভেকচিনৰ চাৰ্টিফিকেট লাগে তাৰপিছত সোমাব দিছে মলে বহুত তথাপিও বহুত মাহৰ পিছত আমি এটলিষ্ট আমি আহিলোঁ ন ফাইনেলি মলত আহি কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে বহুত মাহৰ পিছত ন বহুত দিনৰ পিছত বহুত মাহৰ পিছত মল খুলিছে ফাইনেলি আৰু এইটো মল ভুৱনেশ্বৰ ওৱান অফ দ্য বিগেষ্ট মল হয় সেইকাৰণে আমি আহি ভাল লাগিছে অলপ দূৰ হয় যদিও আহি ভাল লাগিছে ঠিক আছে এতিয়া দীপ্তিয়ে বিচাৰি আছে ৰিলায়েন্স ডিজিটেল ষ্ট'ৰখন বহুত দিনৰ পৰা ৰিলায়েন্স ডিজিটেল ষ্ট'ৰ আহিম বুলি কৈ আছিলে বাৰু কিয় সোমাওঁ বলকচোন মই আহিছিলোঁ ইয়াতে লেপটপ চাব বাট মোৰ পচন্দ নহ'ল লেপটপ চাওঁচোন আৰু ক'ত ক'ত কয় এখন ৰিলায়েন্স ডিজিটেল হয় ইয়াতে ভিতৰতে মলৰ ভিতৰতে বাট মোৰ পচন্দ নহ'ল লেপটপ এতিয়া ভাবিছোঁ HP শ্ব'ৰুমতে যাম আৰু চাওঁচোন কি কৰোঁ ফাইনেলি গোটেই মলটো ঘূৰি হৈ গ'ল বাট আমি যি বিচাৰি আহিছিলোঁ আমি একোৱে নাপালোঁ চ' এতিয়া কি কৰিম আৰু ঘৰে যাওঁ তাৰ আগতে আৰু নতুন যদিও মলবিলাক খুলিছে ন সেই আগৰ নিচিনা সেই কি কয় মজাটো নাই একচুৱেলি আহি কিনে নতুন কালেকশ্যনবিলাকো অহা নাই কাপোৰৰ কালেকশ্যনখিনিও অহা নাই তথাপি যিখিনি পাৰোঁ আমি চালোঁ আৰু এটা বহুত দিনৰ মূৰত অলপ দূৰত আহিলোঁ দূৰৰ মলটো চাব আহিলোঁ সেইকাৰণে ভাল লাগিলে এইটো ভুৱনেশ্বৰৰ ওৱান অফ দ্য ডাঙৰ মল হয় আৰু এতিয়া ভোক লাগিছে বহুত ঘূৰিলোঁ বেছি টাইম ঘূৰা নাই তথাপি ভোক লাগিছে এতিয়া খাবলৈ যাওঁ দীপ্তি ইমান দিনৰ পিছত ফুড কোৰ্টৰ ভিতৰত আহি কনফিউজ হৈ গৈছে কি খায় কি নাখায় তাই এই চাওকচোন কেনেকৈ ঘূৰি আছে তাই এখনৰ পৰা আনখন এতিয়া লগতে ময়ো কনফিউজ হ'ম এতিয়া তাই আজি কি খাব আজি চাওঁ বলকচোন গৈ থাকোঁ
এতিয়া ডিকি কৈছে খানাৰ সন্ধানত নাজানো এতিয়া কি লৈ আহে খাবলৈ এইখন হৈছে এওঁলোকৰ মেনু এছিয়া 7 ৰেষ্টুৰেণ্টৰ যোনখন অথেণ্টিক চাইনিজ কুইজিন ৰেষ্টুৰেণ্ট দীপ্তি ভাবিছে মই একো অৰ্ডাৰ দিয়াই নাই ইমান দেৰি পৰা ৰখি আছোঁ কিন্তু দোকান চাই লাষ্টত একদম সন্মুখৰ দোকানখনৰ পৰা কি অৰ্ডাৰ দিওঁ মই কনফিউজ হৈ গ'লোঁ ইমানবিলাক আছে ন ইয়াতে চ' কনফিউজ হৈ গ'লোঁ কি খাওঁ কি নাখাওঁ আৰু বহুত দিনৰ পিছত ডাইনিং কৰিব আহিছোঁ সেইকাৰণে হওক কি কিবা অৰ্ডাৰ দিছে নাজানো বাট বহুত দিনৰ পৰাই মলটোত আহিম বুলি ভাবি আছিলোঁ লকডাউন খোলাৰ পৰাই ভাবি আছিলোঁ আহিম বুলি বাট অহা হোৱা নাছিল এই এটা ফেভৰেট ডিছ পাহৰি গৈছিলা চাগে বহুত দিন গোটেই ধোৱা কৰি দিলা দেখোন তুমি ধোৱা কৰিলোঁ দিয়া বহুত দিনৰ পৰা ধুনা দিয়া নাছিলোঁ নহয় দীপ্তিৰ খুব ফেভৰেট ডিছ হয় দীপ্তিৰ যদি কোনোবাই সোধে দীপ্তিৰ ফেভৰেট ডিছ কি হয় চ' চিকেন চিজলাৰ উইথ নুডলছ এণ্ড আৱাৰ ফেভৰেট ফ্ৰেছ লেমন চ'ডা খাওঁনে এতিয়া অঁ কিয় নাখাবা আকৌ আমাৰ খাই বৈ হৈ গ'ল বহুত খালোঁ এটা চিজলাৰ ল'লে দুজনৰো বেছি হৈ যায় চ' যেন তেনে শেষ কৰিলোঁ খতম কৰিলোঁ আৰু থেংক ইউ মোৰ ফেভৰেট তাই বহুত দিনৰ পৰা ইচ্ছা কৰি আছে তাই কৈছিলে যেতিয়া মল খুলিব মই কৈছোঁ কাপোৰ চাপোৰৰ কাৰণেই নহয় স্পেচিয়েলি এই এছিয়া 7 চিজলিং ৰেষ্টুৰেণ্টখন আহিব লাগে তাই ইয়াৰে হেনো খায় আৰু এওঁলোকৰ এই মলটোৰ ভিতৰত এই কাউণ্টাৰটো আছে চ' আমি চিজলাৰ খালোঁ ভাল লাগিলে খাইবৰ বাহিৰত ওলাই আহিলোঁ বহুত গৰম লাগিছিলে ভিতৰত এতিয়া এচি বন্ধ কৰিছে মানে মল ক্ল'জ হ'ব আৰু বিকজ কাৰ্ফিউ ষ্টাৰ্ট হ'ব আৰু বাহিৰত ইমান ধুনীয়া বতাহ সেইকাৰণে বাহিৰত ওলাই কিনে একদম ভাল লাগিছে এওঁলোকৰ ছাৰাউণ্ডিংছখিনি সঁচাকৈ বহুত ভাল লাগে ছাৰাউণ্ডিংছখিনি অলৰেডি দেখালোৱে ভিডিঅ'টোত বহুত ধুনীয়া হয় বাহিৰৰ গোটেইখিনি মানে গ্ৰীনাৰীখিনি বহুত ধুনীয়াকৈ মেইনটেইন কৰিছে ইহঁতে আৰু কি ক'ম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু ভাল লাগিলে আপোনালোকৰ সকলোৰে এতিয়া আমি এনেও ঘৰতে যাম ঘৰত যোৱাটোনো কি দেখাম আৰু ৰাতিও হৈছে বহুত ত' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে আমাৰ ভিডিঅ'টো লাইক কৰিব নিশ্চয় আৰু আগতে ইমানখিনি মৰম দিয়াৰ কাৰণে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু নেক্সট ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দীপ্তি দীপাংকৰ ব্লগছ আৰু শ্বেয়াৰ কৰিব যদি ভাল পালে ভিডিঅ'টো আৰু লাইক কৰিব আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ' লৈ কিনে আমি আপোনালোকৰ আগত আকৌ আহি আছোঁ Thank you so much. Till then, Bye bye. Bye bye.